এভৰিৱান সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো সুস্থ হৈ আছে। আজি মই নাৰিকল আৰু গুড় মিলাই লাড়ু বনাবলৈ গৈ আছোঁ। কেনেকৈ বনাইছোঁ ভিডিঅ'টি আগলৈ চাই থাকক। প্ৰথমে মই নাৰিকল লৈছোঁ 3 কাপ, গুড় লৈছোঁ 1.5 কাপ আৰু আধা কাপতকৈ অলপ কম পানী লৈছোঁ। এতিয়া মই এইখিনি পানীৰে গুড়খিনি গলাই ল'ম। গুড়ৰ পৰিমাণটো আপোনালোকে কম বেছি কৰিব পাৰে। গুড়খিনি যেতিয়া অলপ আঠাৰ নিচিনা হ'ব তেতিয়া আমি গেছটো বন্ধ কৰি দিম। এতিয়া মই এটা কেৰাহী পাতি ল'ম। কেৰাহীত ৰুকি লোৱা নাৰিকলখিনি মই দি দিম। নাৰিকলখিনি অলপ ভাজি লোৱাৰ পিছত মই গলাই লোৱা গুড়খিনি অলপ অলপকৈ দি দিম। এনেকৈ নাৰিকল আৰু গুড়খিনি মিক্স কৰি মই 15-20 মিনিটমান টাইম ভাজি ল'ম। নাৰিকলখিনি অলপ আঠাৰ নিচিনা হ'লে মই গেছটো বন্ধ কৰি দিম। আমাৰ নাৰিকলখিনি ভজা হৈছেই। এতিয়া মই জলদি লাড্ডুকেইটা বনাই ল'ম। বনাবলৈ বহুত ইজি হয়, আপোনালোকেও ট্ৰাই কৰি চাব। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে থেংক ইউ।